হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। মই যোৱাকালি এটা মোবাইল কিনি লৈ আহিছিলোঁ আৰু মই বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণতো মোৰ মোবাইলটো যোনটো মোবাইলেদি ভিডিঅ' বনাইছিলোঁ প্ৰথম সেইটো মোবাইলটো পানীত পৰি বেয়া হৈ গৈছিল। সেইকাৰণে কালি এটা মোবাইল লৈ আহিছোঁ আৰু আহোঁতে 8টামান বাজিছিল। সেইকাৰণে কালি ভিডিঅ' নবনালোঁ। আজি আনবক্সিঙৰ ভিডিঅ' কৰিম আৰু চাই থাকক কি মোবাইল কিনি লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আনবক্সিং কৰিম এতিয়া যাই আছোঁ। পুৰা আনবক্সিং কৰি আহি গৈছোঁ আমি এই এৰিয়াত নিউ মডেল। हमारा और ये वाला तो ये क्या है? सिक्सटी फाइव वाट चार्जर। ये है हमारा ओरिजिनल मेन मोबाइल। खतरनाक मोबाइल। ये मोबाइल है हम कल आई लो इसलिए ना हेतु मोबाइल हेतु आरो OnePlus। इसका मोबाइल नाम से OnePlus Nord C2। और हम वारंटी एक बছৰ আছে গ্যারান্টি না হলে এক বছৰ থাকিলে কথা নাই আৰু মোৰ দাম পাই দিলে ভাঙি হয় দিলো এতিয়া শাস্তি মানে আছে কি অনে অনে নেকি ও আৰু ফিংগাৰপ্ৰিন্ট ব্ৰাইটনেছ বঢ়াই দিয়া। কেইটা হৈছে চা 11টা 8 এতিয়া বাজিছে 11টা 8 আৰু সেইটো মোবাইল আৰু মোবাইলটোৰ ৰেম হৈছে 8GB ৰেম, আকৌ ষ্ট'ৰেজ 128GB আৰু প্ৰচেছৰ হৈছে MediaTek Dimensity 900। এইটোৱে সপোনৰ মোবাইল মোৰ আহি গ'ল। কালি লৈ আহিলোঁ। কালি যিহেতু মোৰ ৰাতি হৈ গৈছে, ৰাতি 8টা বাজি গৈছে, সেইকাৰণে মই ৰাতি ভিডিঅ' দিব নোৱাৰিলোঁ। সেইকাৰণে ৰাতিপুৱা আজি কৰি দিলোঁ আনবক্সিং। কেনে লাগিছে কমেণ্ট কৰি জনাব। এতিয়া সেলফি কেমেৰা দি ভিডিঅ' বনাইছোঁ আৰু সেলফি কেমেৰাত আছে 16 মেগাপিক্সেল আৰু পিছ কেমেৰাত আছে 64 মেগাপিক্সেল আৰু চিনেমেটিক শ্বট কেইটামান লৈ আছোঁ। চাই থাকিব কেনেকুৱা হয় কোৱালিটি।